হে গাইজ গুড মৰ্ণিং সকলোৰে ভালে চাগে তো আজি মোৰ 2 নম্বৰটো ব্লগ ষ্টাৰ্ট কৰিছোঁ এতিয়া মই তো আজিৰ পৰা চাগে কণ্টিনিউ ব্লগ আপোনালোকে দেখাব তো তাৰে চেষ্টা কৰিম ভাবি আছোঁ প্লেন বনাই আছোঁ সদায় ব্লগ বনাম বুলি কি কৰোঁ কি নকৰোঁ দিনটো তো সেয়া আপোনালোকে দেখাই যাম তো 10টা বাজি গ'ল এতিয়া মই এতিয়া উঠিছোঁৱে তো আজি কামো আছে মোৰ 2টামান ফোনো আহিলে ফোন আহি ক'লে যে কাম কেইটামান আছে তো সেইকেইটা কাম কৰি লওঁ ছেকেণ্ড চুলি কাটিব আছে দাড়ি কাটিব আছে তো ফাৰ্ষ্ট কথা সেইকেইটা কাটি মেলি আহোঁ তো অলপ মেডিচিন আনিব আছে সেইটো আনিব আছে তাৰপৰা ছেকেণ্ড কামৰ কথা কামকেইটা কৰিবলৈও এটা কাম আছে 12টা বজাত এটা আছে 3টা 3:30 এনেকুৱা টাইমত আছে এটা কাম তো 2টা কাম আছে এটাত বহুত টাইম লাগি যাব তো বাকী কামকেইটা কি হয় আপোনালোকক মই দেখাই যাম আৰু কেনেকৈ কৰোঁ আৰু কি কাম কৰোঁ মই সেইটো আজি আপোনালোকক দেখাই দিম আপোনালোকে চাই যাব তো চুলিটো কাটিবৰ কাৰণে তো ওলাই আহিছোঁ ঘৰৰ পৰা আহিলোঁ অলপ দূৰ ওলাই মেলি আহি বৰপথাৰ পামগৈ অলপ দূৰ পিছত বেছি দূৰ নাই আৰু বাকী বৰপথাৰ দেখাই আছোঁ এইটো ৰাস্তাতে যায় লাভলীনা পোষ্টাৰ লাগি আছে তো আহি পাই গ'লোঁ এইখনলৈ চেলুন ইয়াতে কাটিম চুলিটো বেশি খাইছো এটা দর্শন করবে তো চুলি কাটি হৈ গ'ল এতিয়া গৈ আছোঁ আমি বৰপথাৰ পৰা চিলনী যাম চিলনী যানৰ কিবা এটা খাই আহোঁ বহুত দিন চিলনী যান যোৱা নাই যাম বহুত দিনৰ মূৰত চিলনী যাম তাতে গৈ কিবা এটা খাওঁগৈ বাকী চাই যাওক আপোনালোকক দেখাই যাম মন উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই মন উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই ফাগুনৰে উৰণীয়া কুমাৰে ৰঙা ৰঙা ফুলে কানে কানে যি কথা নকলে জাকি মাৰি উৰা পক্ষী জাকে আকাশৰ আন্ধাৰে জোনাকে যাৰ ব্যথা ঢালি ক'ব পাৰিবনে বাৰু ক'ব পাৰিবনে সেই কথা
খেল ল'বি হা বুলি এই ৰঙাকৈ কোনো হ'ব কোনখন আছিলে জানো কেবিন থকা তো গাইছ লগৰটোক লগ কৰি মেলি আহিলোঁ খাই মেলি আহিলোঁ তো তাৰপিছত এতিয়া ঘৰ যাওঁ তো আপোনালোকক এইফালে লগতে নতুনকৈ দোকানত ফাৰ্মাচী এখন খুলিছে তো ফাৰ্মাচী খুলিব আজি পূজা আছিলে পূজাত লগ চগ কৰিলোঁ পূজাত প্ৰসাদ চসাদ খালোঁ আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ যেনিবা বাকী আপোনালোকে চাই যাওক আৰু দেখাই যাম বাকী এতিয়া কাম আছে টাইমটো এটা হৈ গ'ল বাকী এতিয়া কাম আছে কাম কৰিব যাব লাগিব তোমার প্রিয় ভাই বাইক করছে বাইক 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 তো চিলনীজানৰ পৰা আহি কৰি বৰপথাৰ চম্ভু হোটেলত সোমালোঁ বৰপথাৰ নাম থকা হোটেল চম্ভু হোটেল পুৰি তিনিটা আৰু লগতে চাহ একাপ খালোঁ চাহ বহুত ভাল বনায় তো চাহ একাপৰ লগতে পুৰি তিনিটা খাই ল'লোঁ ঘৰত আজি সৰুকৈ প্ৰগ্ৰাম এটা আছে তাৰ কাৰণে মায়ে ক'লে ব্ৰইলাৰ আনিবলৈ ব্ৰইলাৰটো আনিলোগৈ বাকী কাটিবৰ কাৰণে ময়ে পালোঁ আৰু তো ব্ৰইলাৰটো কাটি আপোনালোকক দেখাই আছোঁ মায়ে ধুনীয়াকৈ ব্ৰইলাৰটো কুটুৱাই আৰু সন্ধিয়া হ'ল তো সন্ধিয়াৰ কাৰণে একাপ ধুনীয়াকৈ লাল চাহ আৰু বিস্কুট তিনিটা হাতি দিছে তো সেয়া খাই লওঁ তো এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ পাৰ্চেলটো আজি আহিল ফ্লিপকাৰ্টৰ পৰা তো পাৰ্চেলটো আহি পালে দিনতে আহি পালে তো মোক খুলি মেলি চালোঁ বাৰু তাতে তাৰপিছত এতিয়া আপোনালোকক দেখাই দিছোঁ পাৰ্চেলটো কি অৰ্ডাৰ কৰিছিলোঁ মই বেছি দামী নহয় 539 হয় তো জোতা এযোৰ অৰ্ডাৰ কৰিছিলোঁ হ'লে তো জোতাযোৰ আহিলে এইযোৰ জোতা এইযোৰে অৰ্ডাৰ কৰিছিলোঁ হ'লে মই মানে জোতাযোৰ লোৱাৰ কাৰণটো হ'ল কি মই কামত চামত গৈ থাকোঁ কামৰ কাৰণে মোক অলপ জোতাযোৰ লাগে তো ৰাফ ইউজ কৰিবৰ কাৰণে বাকীবোৰ অলপ দিগদাৰ হৈ যায় বেয়া হৈ যায় কেতিয়াবা ক'ৰবাত লাগি ফাটিও যায় তো সেইটো কাৰণে বোকা পানী লাগি লেতেৰা লেতেৰা হৈ থাকে তো সেইটো কাৰণে ৰাফ ইউজ কৰিবৰ কাৰণে জোতাযোৰ ল'লোঁ তো এয়া বনি আছে জলকীয়া ভাজি আৰু মাংস বনিব আৰু এতিয়া জলকীয়া ভাজিটো হৈ যোৱাৰ পিছত তো মাংস বনাম জলকীয়া ভাজি দেউতাই বনাই আছিলে দেউতাক উঠাই পঠিয়াই দিলোঁ এতিয়া তো মানে মাংসটো মই বনাম গা চা ধুই মেলি আহিলোঁ তো এইটো নমাই দিম আৰু তাৰপিছত মাংসটো বনাম মই এইটো আদা খুলি দিম
গলা বিহেতি চাৰি থক চাৰি এনেকুৱা চামুচ এখন এখন থাকে আমাৰ এখনত নাই তিনিটা ল'লোঁ বৰ হেৰি নহয় কম ষাঠিও বেছিকৈ ফুলি আমলা বেছিকৈ হেৰি কৰিলে কিন্তু একদম মানে বেছিকৈ নুফুলা বস্তু হ'লে ভাল হ'ব এনে এক্সট্ৰাকৈ থ'বলৈ কিন্তু খুলি দিলে ভাবিছোঁ পঞ্চাছ টকাতে ভাল হ'ল টেমা পাই ভাবিছোঁ আজি খানা শেষ হ'ল আৰু মিতুকক দিয়া আছিলে খানা মানে মিতুকক দিয়া আছিল মিতুকক বিহুত দিয়া নহ'ল অকণ প্ৰব্লেমৰ কাৰণে তো মায়ে ক'লে আজি দি দিওঁ তো খুৰাহঁত আহিলে তো খুৰাহঁতৰ লগতে ভাত পানী খাই মিতুকক দিলোঁ ককাৰ নামত ভাত আছিল তো সেয়া দিলোঁ তাৰপৰা আজি কাম আছিলে কামবোৰ কৰা নহ'লে একো তো বাকী কাইলৈ কাম কৰা হ'ব কাৰণ ঘৰত মায়ে ফোন কৰি দিলে যে ঘৰত প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব তো সেইটো কাৰণে অলপ কাম বন কৰি দিব লাগে তো কাম বন কৰিবলৈ আহিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেইটো কৰি দিব তেতিয়াহ'লে মই আৰু ভিডিঅ' বনাম তো বেছি ভাল লাগিব ভিডিঅ'টো বনাই কাৰণ আপোনালোকে যদি সহায় কৰে তো সহায় কৰি যাব ময়ো আপোনালোকক কি কি কৰোঁ দিনটোত কি কি নকৰোঁ ক'ত ক'ত ঘূৰি ফুৰোঁ তো তেনেকৈ আপোনালোকক দেখাই যাম তো বাকী হে গাইছ গুড মৰ্ণিং আজি 2 নম্বৰটো দিন আপোনালোক চাই যাওক মই উঠোঁ তো কি কি কৰোঁ আজিৰ দিনত কি কি নকৰোঁ আপোনালোকক দেখাই যাম আকৌ তো গাইজ উঠি মেলি ল'লোঁ উঠি ঘৰকেইটা সাৰিলোঁ মাৰ গাটো অলপ বেয়া তো ঘৰ সাৰি মেলি ৰেডি হ'ল বাকী আৰু অলপ কাম আছে তো কামকেইটা কৰি লওঁ বাকী আপোনালোকক দেখাই যাম কোনকেইটা কাম কৰোঁ নহ'লে কৈ যাম কি কি কৰিলোঁ ব্ৰাছটো কৰি কাম বন কৰি হৈ গ'ল ব্ৰাছটো কৰি লওঁ চাহ অকণ খাই লওঁ এখন বনাই মেলি বাকী আৰু কাম নাই নিজৰ কাপোৰকেইটা ধুব আছে অলপ কাপোৰ চাপোৰ ধুব আছে ধুম আৰু সেইকেইটা আৰু কালি কামবোৰ কৰা নহ'লে তো আজি কৰিম কামবোৰ কৰি পিনে ফোন কৰিব কেতিয়াবা ফোন কৰে সিহঁতি তেতিয়াবা ফোন কৰে সিহঁতৰ যাম তো কি কাম কৰোঁ আপোনালোকক দেখাই দিম আজি চাই যাব তো কাম বুলিবলৈ বেলেগ নাই তো অকল এটাই আছিলে তাত অকল মিটাৰটো লগাব আছিলে ওচৰৰ দাদাজনৰ ঘৰত মাতি আছিলে 3 দিনমান হ'ল আহিব পৰা নাছিলোঁ তো আজি আহিলোঁ মিটাৰটো লগাই দিবৰ কাৰণে লগাই দিওঁ মিটাৰটো আপোনালোকে চাই যাওক মই কেনেকৈ মিটাৰটো লগাওঁ